বহুত বছৰৰ মূৰত বা ঘৰলৈ বুলি ওলাই আহিছোঁ। সিহঁতৰ ঘৰ শিৱসাগৰত হয় আৰু চাওকচোন একেখন ঘৰতে ডাঙৰ দীঘল হৈ কেনেদৰে বহুত দিন মানে বহুত বছৰ বুলি কৈছোঁ এতিয়া নিজৰ বাজনী ঘৰলৈ আহিবলৈও মানে সময়ৰ অভাৱ বুলি মানে তাই থাকে ইমূৰে মই থাকোঁ সিমূৰে সেইকাৰণে ইমান আমাৰ দুজনী লগ পোৱা নহয়। মা ঘৰলৈ আহিলে দুইজনীয়ে লগ পোৱা হয় কিন্তু সিহঁতৰ ঘৰলৈ বুলি তেনেকৈ যোৱা নহয়। এতিয়া তাতে সৰু ল'ৰাও আছে আৰু ইমান দূৰ ৰাস্তাও যাবলৈও অকণমান দিগদাৰ হয়। হ'লেও আজি ওলাই আহিছোঁ মা দেউতা দাদা বৌ আৰু আমাৰ পৰিয়ালটোৰ সৈতে আৰু বা ঘৰত বিহু বুলি এসাঁজ খাইছোঁ মানে বহুত দিনৰ মূৰত আৰু এনেদৰেনো ক'তনো লগ পাওঁ এসাঁজ খাবলৈ বুলি তাইৰ লগত অকণমান ফুৰিবলৈ বুলি নেপাওঁ। একেখন ঘৰতে ডাঙৰ দীঘল হোৱা বাই ভনী কিন্তু তেনেদৰে লগেই নেপাওঁ। চাওকচোন ছোৱালীৰ কপালবিলাক কেনেকুৱা সকলোৰে ব্যস্ত জীৱন সকলোৰে ব্যৱসায় সকলোৰে চাকৰি কোনো মানে কাৰো ঘৰলৈ যাবলৈ সময়ে নাই নিজৰ পৰিয়ালৰ লগত নিজে ব্যস্ত তেনেদৰে আৰু ওলাই আহিছোঁ। আহি সিহঁতৰ ঘৰত ফুৰিলোঁ মেলিলোঁ এসাঁজ খালোঁ খাই বৈ আৰু এয়া ৰংঘৰৰ বাকৰিত বোলো এপাক সোমাই যাওঁ। সিহঁতৰ ঘৰলৈ আহিলেহে এনেদৰে অকণমান ঘৰলৈ বুলি সোমোৱা হয় আৰু এনেদৰে অকণমান ফূৰ্তি কৰিলোঁ সকলোৰে ব্যস্ত জীৱনৰ মাজতে একণ সময় উলিয়াই এনেদৰে যে আহিবলৈ পাইছোঁ তাতে বহুত সুখী। এনেদৰেই জীৱনটো পাৰ কৰিব লাগিব আৰু সুখৰ দুখৰ মাজতে সকলোকে সদায়তো লগ পোৱা সম্ভৱ নহয় আৰু সেয়াই আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ'কে কৰি থওঁ আৰু সিহঁতৰ ঘৰত তেনেদৰে ভিডিঅ' কৰা নহ'লে মানে যিহেতু বহুত দিনৰ পৰত লগ পোৱা হয় ন একেবাৰে একদম পূৰা এক্সাইটেড হৈ থকা হয় কথা পাতিয়েই শেষ নহয়। খাই বৈ মানে খন্তেকৰ কাৰণে অহা হয় যিহেতু সেইকণ সময়ত মানে ভিডিঅ' কৰিম বুলি মানে মনলৈ নাহে আৰু পালে মানে একদম পূৰা অকল কথাতে ব্যস্ত আৰু এয়া ল'ৰাই ফটো চটো মাৰিছে সকলোৱে আমিও ফটো চটো মাৰি এইকণকে এনজয় আৰু ভাল লাগে এনেদৰে ওলাই মেলি আহি। কিন্তু দেউতা নাহিলে গাড়ীতে থাকিলে আমি অকণমান বোলো মনটো ফ্ৰেছ হ'ব আবেলি টাইমত ল'ৰাকেইটাইও ভাল পাব সেইকাৰণে আহি এপাক সোমাই আহিলোঁ। সেয়াই আৰু কিনো ক'ম ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ মেমৰি হিচাপে ধৰি ৰাখিলোঁ সিহঁতৰ ঘৰলৈ আহিছোঁ বুলি আৰু সেয়া ফটো চটো মাৰি মেলি এতিয়া যাবলৈ ওলাইছোঁ আৰু আকৌ কাইলৈৰ পৰা নিজৰ সকলোৰে কামত ব্যস্ত হৈ যাব সকলো। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক অতি সোনকালে লগ পাই আছোঁ। তেতিয়াহ'লে বাই বাই আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। সৰু ল'ৰাই যে বিৰাট ফূৰ্তি পাইছে আৰু মানে কি তাত নমাই দিয়া লগে লগে মানে গোটেইখন দৌৰি মেলি মানে একদম ৰ'বলৈ তাৰ টাইমেই নাই আৰু এয়া তাৰ পৰা ওলাই আহি কুলফি চুলফি খাই মেলি আৰু এতিয়া ঘৰলৈ বুলি